নাই আপোনালোকে সুধিব আজি কোকৰাঝাৰত মই আহিছিলোঁ আমাৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী দৰ্শনা বিক্ৰম যাদৱ তেখেতো আহিছিলে বিটিআৰৰ দায়িত্ব লোৱা প্ৰমোদ বড়ো ডাঙৰীয়াই দায়িত্ব লোৱা আজি এটা বছৰ পূৰ্তি হ'ল সেই অনুষ্ঠানত আমি সকলোৱে যোগদান কৰিলোঁ আৰু বিশেষকৈ যোৱা এটা বছৰত বিটিআৰত যি শান্তি প্ৰগতিৰ যি নতুন বাতাবৰণ উভতি আহিছে তাক লৈ আমি অত্যন্ত আনন্দিত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আনন্দিত গৃহমন্ত্ৰী ডাঙৰীয়া আনন্দিত NDFBৰ ল'ৰাসকলৰ পুনৰ সংস্থাপনৰ বাবে আমি ইতিমধ্যে কাম কৰিছোঁ গোচৰ প্ৰত্যাহাৰৰ বাবে কাম কৰিছোঁ চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ বাবে আমি কাম কৰি গৈছোঁ অহাকালিও বড়ো সাহিত্য সভা আৰু আপচুৰ সৈতে মই এখন সভাত বহিম চুক্তিখনৰো পৰ্যালোচনা হ'ব আৰু আৰ্থ সামাজিক দিশতো আমাৰ বিটিআৰ বহুখিনি আগবাঢ়ি গৈছে 2023 চনৰ 15 আগষ্টৰ ভিতৰত কোকৰাঝাৰ মেডিকেল কলেজ আমি আৰম্ভ কৰিম 3 বছৰৰ ভিতৰত কোকৰাঝাৰ কলেজক বিশ্ববিদ্যালয়লৈকে আমি উন্নত কৰিম 2 বছৰৰ ভিতৰত বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এটা চেণ্টাৰ আমি ওদালগুৰিত আৰম্ভ কৰিম আৰু অহা 26 জানুৱাৰীৰ পৰা তামোলপুৰ নতুন জিলা হ'ব আৰু তামোলপুৰ মেডিকেল কলেজ নিৰ্মাণৰো নিবিদা অহা 15 দিনৰ ভিতৰত প্ৰকাশ হ'ব অসম মালাৰ যিসমূহ পথ আছিল তাৰো নিৰ্মাণৰ কাম অহা 2 মাহ 3 মাহৰ ভিতৰত আৰম্ভ হ'ব এক প্ৰকাৰ ক'বলৈ গ'লে যে বিটিআৰে নিবিচাৰাকৈ আমি বিটিআৰ ৰাইজৰ কাষত থিয় হৈ বিটিআৰ চুক্তিৰ বাহিৰত গৈও আমি বিভিন্ন কাম কাজ কৰিবৰ বাবে চেষ্টা কৰিছোঁ আৰু বিটিআৰ চুক্তিত থকা আৰ্থ সামাজিক পেকেজসমূহ ৰূপায়ণৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ বহুদূৰ আগবাঢ়ি গৈছে অমিক্ৰণ এতিয়ালৈকে অসমত ধৰাত পৰা নাই ভাৰতত কিছু অমিক্ৰণ কেছ ধৰাত পৰিছে কেন্দ্ৰীয় চৰকাৰে আমাক যিবিলাক সাৱধানতা অৱলম্বন কৰিব কৈছে সেই সাৱধানতাবিলাক আমি অৱলম্বন কৰি আছোঁ ব্যক্তিৰ ওপৰত আজি আমাৰ কোকৰাঝাৰত IT পাৰ্কখনো উদ্বোধন হ'ল খুব ধুনীয়া বনাইছে খালি ইয়াক আমি এতিয়া কেনেকৈ ভাল কৰি ব্যৱহাৰ কৰিব পাৰোঁ সেইটো এটা প্ৰত্যাহ্বান হ'ব ইমান বছৰ যিবিলাক তেওঁলোকে প্ৰভাৱ কৰিলে মানে তেওঁলোকে নিজেই কৈ দিলে যে আগৰ কামবিলাক তেওঁলোকে বেয়া কৰিছিল বুলি তেওঁলোকে ক'ব লাগিছিল কি যে আমি পুৰণা দিনত আমাৰ প্ৰভাৱবিলাক বৰ ভাল আছিল আমি পুৰণা প্ৰভাৱবিলাক উভতাই আনিম এতিয়া তেওঁলোকে কৈছে নতুন প্ৰভাৱ হ'ব তাৰমানে তেওঁলোকে নিজেই কৈছে যে তৰুণ গগৈ চৰকাৰ দিনত ভাল কাম নহ'ল হিতেশ শইকীয়া চৰকাৰৰ দিনত ভাল কাম নহ'ল বা আগৰ কংগ্ৰেছ চৰকাৰ বিলাকৰ দিনত ভাল কাম নহ'ল বুলি আমি বাৰু তেওঁলোকে কোৱা কথা মিলিছে